हेलो गाइस स्वागत जाइছে আৰু মোৰ YouTube চেনেললৈ সো আপোনালোকক আগৰ ভিডিওটো কৈছিলো মই কেনিবা যাম খালি কোলে যাম কোৱা নাছিলো কিন্তু যাম বুলি কৈছিলো কোবলে সো মই আপোনালোকক ফাইনালি কৈ দিছো মই যাম গুৱাহাটী সো গুৱাহাটী প্ৰথম ব্লগ এটা বনাম গুৱাহাটী যাম সো কি কম আপোনালোকক মোৰ মানে নিজেও ভাল লাগিছে লগৰ এটা যাম বুলি কৈছিলে তাৰ প্ৰাইচ কিবা এটা প্ৰব্লেম হ'ল সো যাব নোৱাৰে একো নাই বাৰু মানে ট্ৰেইনৰ টিকেটটো গ'ল আৰু ট্ৰেইনৰ টিকেট মানে কি হয় একো নাই মানে ৰিজাৰ্ভ কৰা নাই মানে জেনেৰেল টিকেট এটা কাটিছোঁ সো সেইটো কাৰণে মানে একো নাই আৰু সো মোৰ এতিয়া প্ৰথম ন সো অলপ পইচা চব গ'লে বেয়াও লাগে সো কি ক'ম একো নাই এতিয়া মই অকলে গুচি যাম কালি আজি ৰাতিপুৱা আছেই এতিয়া অলপ পাছতে আছেই মানে সো মোৰ প্ৰথম ব্লগ শ্ব' কিবা কিবি ওলাই যায় মানে মুখৰ পৰা মানে আকৌ শ্ব' এইবোৰ কিবা কিবি ওলাই যায় তো বেয়া নাপাব আপোনালোকক সো মই ইমান ক'ব নাজানো মোৰ শ্ব' দেখিছে ন শ্ব' ওলাই থাকে মই ইমান ক'ব নাজানো তথাপিতো মানে ক'বলৈ মানে আৰম্ভ কৰিছোঁ শিকিছোঁ মানে তো মোৰ লগত তাৰমানে কৈছিলে সেইটো ভিডিঅ'ত মোৰ লগত তাৰমানে কৰিবলৈ কৈ আছিলে সো বনাওঁ তাকে ফাৰ্ষ্ট ব্লগটো তাতে বনাওঁ সব কি কাৰণে যাম গুৱাহাটী চব আপোনালোকক মই ৰাভা হোটেল বুলি কৈ হোটেল এখন আছে বোলে তাত বহুত ফেমাছ হোটেল গুৱাহাটীত বোলে বহুত সস্তাতে দিয়ে বহুত সস্তাত বোলে 60 টকাতে একদম পূৰা মাংস ভাত খাই যাব পাৰি তো মই মানে কি ক'ম আৰু মানে 60 টকা আজিকালি কি 220 230 এক প্লেটত কিবা কিবি অকল নিৰামিষ ভাতেইচোন এক প্লেটত 100 110 এনেকৈ লয় সো তাতচোন মানে 60 টকাত মাংস ভাত খাবলৈ পাই আছোঁ কি ক'ম আৰু তাকে ময়ো মানে তাত দোকানখন ফেমাছ হৈ আছে কাৰণে ময়ো যাওঁ বুলি ভাবিছোঁ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ ক'ৰপৰা কেনেকৈ যায় শুনিছোঁ গণেশগুৰি বুলি কয় গণেশগুৰি বা তালৈ যাব লাগে বোলে তো আপোনালোকক দেখুৱাম গণেশগুৰি বা কোনফালে যাব লাগে মই আছোঁ যোৰহাটত মই যোৰহাটৰ পৰাই যাম ট্ৰেইনত যাম সেইকাৰণে অলপ দূৰো আছে আৰু প্ৰথম ব্লগো কি কওঁ কি নকওঁ লাজো লাগিব চ' কি ক'ম ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ৰ'ব মই কথা এটা ক'বলৈ পাহৰি গ'লোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ মোৰ চেনেলটো নতুন ন আপোনালোকক ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো মানে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক আৰু লগৰ বুলি শ্বেয়াৰ কৰি দিয়ক আৰু মানে কি ক'ম মানে টাইমো হৈছেগৈ মোৰ ট্ৰেইন যাব হ'ল তো আপোনালোকৰ কথাটো ক'বলৈ কৈ গৈছোঁ আপোনালোকৰ কথাটো কাৰণ মোৰ মানে আপোনালোকৰ মৰম চেনেহ পাই গ'লে মোৰ ভালো লাগিব ভিডিঅ' বনাই আৰু তাত কি যাওঁ লাজ লাগে নে কি হয় ভিডিঅ' কি কওঁ ব'লক চ' গাইজ মোৰ এতিয়া ওলাই মেলি হৈ গ'ল মই এতিয়া যাবলৈ ওলাইছোঁ চ' গাইজ মই এতিয়া পাপাৰ লগত গৈ আছোঁ অলপ পাছত মোৰ ট্ৰেইন আছেই আপোনাক কৈছোঁৱেই চ' ব'লক এতিয়া আমাৰ বলীয়া গুৱাহাটী পুখুৰী ফাইনেলি আমি পাই গ'লোহি ৰেলৱে ষ্টেচন যোৰহাট ৰেলৱে ষ্টেচন মইতো টিকেট কটা আছেই চ' এতিয়া 6:30 বজাত আহিব আৰু আধা ঘণ্টা ৰখিব লাগিব এতিয়া ত' হ'ব কি কৰোঁ চাওঁ ইয়াতে এইটো হৈছে আপোনালোকৰ জেনেৰেল টিকেট কাটিব দেই যোৰহাটৰ জেনেৰেল টিকেট কাটিব পাৰি এইটোত চ' মই কাট থোৱা আছে চাওঁ সেইকাৰণে ব'লক এইটো মোৰ লগৰ হয় চ' ইয়াৰ কিবা CSF এক্সাম আছে তো ডিমাপুৰলৈ যায় ট্ৰেইন পালেহি ব'লক তুমি যাবা কি আকৌ লগতো তোমাৰ CSF এক্সাম আছে তো আজি যাব সেইকাৰণে ভালকৈ দিবা দে হা এক্সাম আমি এতিয়া জংচন পালোহি লামডিং জংচন চক আপোনালোকে লামডিং জংচন পালোহি অলপ পাছতে গৈ আছোঁ য'তে ত'তে কৈ যাবলৈ লাজো লাগে প্ৰথম নহয় জানো ত' আহক গৈ থাকক চ' গাইছ মই ফাইনেলি গুৱাহাটী পাই গ'লো এতিয়া গুৱাহাটী যাম গুৱাহাটীৰ পৰা আকৌ ক'লে কেনি যাম আপোনাক দেখাম চ' চাই থাকিব ভিডিঅ'টো আৰু কি ক'ম য'তে ত'তে মানে ভিডিঅ' কৰিবলৈ লাজ লাগিছে সেইকাৰণে অলপ আঁতৰি আহিছোঁ অলপ এতিয়া গৈ আছোঁ ব'লক দেখাম আপোনালোকক আমি গুৱাহাটী ষ্টেচনৰ পাছফালে আহিলোঁ এইফালে সোনকালে বাছ পাই বোলে কৈছিলে চ' সেইকাৰণে গুচি আহিলোঁ এইফালে
টিকেট পাবই ওচৰ আকৌ এইফালে ওচৰতে আছে ন আপোনালোকৰ এইখন দেখিছেই হোটেল কেতিয়াবা আহিলে খাব পাৰিব ওচৰতে পাছফালে আহিলে ওচৰতে পাই যায় হোটেলখন আমি এতিয়া যাওঁ এতিয়া বাছত উঠোগৈ গণেশগুৰি যাওঁ বোলক ফাইনেলি বাছত উঠি ল'লোঁ চ' টিকেট এটা দিছে 9 কিলোমিটাৰ নিশ্চয় 9 কিলোমিটাৰ আছে চাগে গণেশগুৰিলৈকে চ' বোলক যাওঁ চ' গাইছ মই এতিয়া গণেশগুৰি পাই গ'লোঁ ত' মানে পটককৈ দেখাবলৈ নহ'ব পৰিলোঁ মানে পটককৈ ফোন কাঢ়িয়ে আছে গণেশগুৰি ওচৰত আছে মাহঁতে ফোন কৰি আছে চ' সেইটো কাৰণে আকৌ দেখাব পৰা নাই ত' বোলক গণেশগুৰি দেখুৱাম অকণ আগবাঢ়ি আহিলোঁ মানে গণেশগুৰিৰ পৰা ব্ৰিজখনৰ ওপৰত তলতে আছে যেন ত' সেইকাৰণে মানে কি ক'ম ব্ৰিজখন মই পাৰ হৈ আহিলোঁ মানে এতিয়া আকৌ উল্টি গৈছোঁ মানে মই আকৌ উল্টি যাবলগীয়া হৈছে উল্টি যাম আৰু গৈছোঁ এতিয়া বোলক দেখাইছোঁ চ' গাইছে এইখনে গণেশগুৰি ব্ৰিজ ত' বাছত আহিলে ওপৰলৈ যায় চ' অলপ আগত ৰখাব তাৰ পৰা আপুনি উঠি আহিব লাগিব তাত প্ৰথমে তিনিআলিটা পাব তাৰপাছত আকৌ নেক্সট তিনিআলিটো ৰাইট চাইডে যাব লাগিব আৰু এইফালেকে আপোনালোকৰ এই ৰাইট চাইডে আপোনালোকৰ ৰাভা হোটেল যায় আৰু এইফালে আপোনালোকৰ ভাড়া পাবই ৰিক্সা পায় য'ত যায় খোজকাঢ়ি আহিলে বাইকতো আহিলে আপোনালোকৰ নিজৰ ভাল লাগিব চ' বেটেৰী গাড়ীখনকে ল'লোঁ বেটেৰী গাড়ী উঠি পোৱা নাই চ' বেটেৰী গাড়ীতে যাওঁ বুলি ভাবিলোঁ ইয়াতে আপোনালোকৰ ৰাভা হোটেল বুলি ক'লে আপোনালোকক লৈয়ে যাব ধুনীয়াকৈ বেটেৰী গাড়ীত গ'লেও আপোনাৰ ৰিক্সাত গ'লেও ৰাভা হোটেল মানে ফেমাছ হৈ আছেতো ড্ৰাইভাৰজনে কৈছে সকলোবোৰ বোলে তাতে খায় সকলো ইয়াত ৰিক্সাৱালা থ্ৰু বেটেৰী গাড়ীত যিমান কাম কৰে সকলোবোৰ মানে প্ৰায়ভাগ 90% তাতে খায় চ' ফাইনেলি আমি ৰাভা হোটেল পাই গ'লোহি যিখন গুৱাহাটীত একেবাৰে ফেমাছ হৈ আছে সকলো মানুহ আহে চ' গাইজ ভিডিঅ'টো ইমানেই মোৰ মানে তাত ইমানেই দেখাব পাৰিলোঁ আৰু ইমানকৈ দেখাব নোৱাৰিলোঁ মানে লাজ লাগিলে ভিডিঅ'টো কেনেকৈ ভিডিঅ' কৰি থাকিম তাত সেইকাৰণে অলপ ভিডিঅ' কৰি পিনি মোটামুটি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ ৰাভা হোটেলখন দেখিছেই গম পাইছে কোনডোখৰ পৰা কেনি যাব লাগে কি কথা চ' আপোনালোকেও এবাৰ আহি যদি আপোনালোকে খাই চাব যদি গুৱাহাটী আহে চ' আপোনালোকে ৰাভা হোটেলখনত এবাৰ সোমাই চাব মানে কিমান মানুহ হয় চ' ভিডিঅ'টো ইমান কৰিব নোৱাৰা কাৰণে মোক বেয়া নাপাব আপোনালোকে চ' আপোনালোকৰ মৰম স্নেহ পাই থাকিলে মোৰ ভাল লাগিব আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব লগতে মোৰ এতিয়া প্ৰথম ব্লগ ন গুৱাহাটী আহিছোঁ তাকো প্ৰথম ব্লগ চ' মোৰ চেনেলটো ইমান গ্ৰ' হোৱা নাই লাজ লাগিব কোনোবাই সুধিলে চ' সেইকাৰণে মই কাকো কোৱা নাই নিজে নিজে যি হয় আৰু আপোনালোকৰ আশীৰ্বাদতে মোৰ যদি চেনেলটো গ্ৰ' হৈ যায় ভাল লাগিব চ' ইমানেই ভিডিঅ'টো থেংক ইউ